আপোনাৰ এয়াৰনৰ আণ্ডাৰত নতুনকৈ কোনো ধৰণৰ হিয়াৰিং বা নোটিছ শ্ব' হৈছে নেকি তাক চাবলৈ প্ৰথমে আপোনালোকে এনআৰচিৰ যিটো অফিচিয়েল ৱেবছাইট সেই অফিচিয়েল ৱেবছাইটলৈ যাব। মনত ৰাখিব আপোনালোকে যিটো ব্ৰাউজাৰ খুলিব সেই ব্ৰাউজাৰটো ডেস্কটপ মোড কৰি ল'ব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে যি ঘণ্টিয়া আইকন আছে সেই ঘণ্টিয়া আইকনত ক্লিক কৰি দিব যাতে আমি যেতিয়াই নতুন নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে তাৰ ন'টিফিকেশ্যনবিলাক পাই যায়। অলৰেডি আমাৰ ডেস্কটপ সাইট কৰা আছে। যেটো অফিচিয়েল ৱেবছাইট চাওক, এইটো অলৰেডি আমাৰ খুলি গৈছে। চাওক ইয়াতে আপোনালোকে ক্লাইমছ হিয়াৰিং শেডিউল পোৰ্টেল ইয়াতে নিউ বুলি এটা জিলিকি আছে। আপোনালোকে কি কৰিব, ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ যেটো হিয়াৰিং শেডিউলৰ যেটো মানে কি পোৰ্টেল অনলাইনত যেটো মানে আপোনালোকে চাব পাৰে ইয়াৰ নাম্বাৰ আৰু ক্যাপচা টাইপ কৰি হেটো খোল খাব। চাওক এইটো পেজ খোল খালে ক্লাইম হিয়াৰিং শেডিউল পোৰ্টেল। ইয়াতে আপোনালোকে কি কৰিব, প্ৰথমে আপোনাৰ যেটো ইয়াৰ নম্বৰ আছে সেই ইয়াৰ নম্বৰটো বহুৱাই দিব। ইয়াৰ নম্বৰটো ইয়াতে বহুৱাই দিয়াৰ পিছত তাৰ তলত আপোনালোকে কি কৰিব, ইয়াতে ক্যাপচাটো পুৰ কৰিব। ক্যাপচাটো ইয়াতে আপোনালোকে কি বহুৱাই দিব। ক্যাপচাটো যেতিয়াই আপোনালোকে বহুৱাই দিব তেতিয়া আপোনালোকে কি কৰিব, বহুৱাই দিয়াৰ পিছত সাৰ্চত ক্লিক কৰিব। চাওক যদি আপোনাৰ ক্যাপচাটো ভালকৈ শো নকৰে তেন্তে আপোনালোকে ৰিফ্ৰেশ ক্যাপচা ইয়াতে ক্লিক কৰিব। তো আমি ক্যাপচাটো অলৰেডি বহুৱাই দিছো, আমাৰ ঠিকঠাকভাৱে ক্যাপচাটো দেখা গৈ আছে। আমি এতিয়া সাৰ্চ বক্সত ক্লিক কৰিম। চাওক যেতিয়াই আমি এই সাৰ্চ অপশনত আমি ক্লিক কৰিছো, ক্লিক কৰাৰ লগে লগে আমাৰ কি প্ৰসেসিং স্টাৰ্ট হৈছে। প্ৰসেসিং শেষ হোৱাৰ পিছত আমাৰ এই পেজটো খুলি আহিছে। এতিয়া চাওক কোনো ধৰণৰ নতুন হিয়াৰিং শেডিউল হৈছে নেকি তেন্তে আপোনাক ইয়াতে দেখাব। যদি নতুনকৈ কোনো ধৰণৰ হিয়াৰিং শেডিউল হয় বা কোনো ধৰণৰ নোটিছ আপোনাৰ যদি আহে তেন্তে ইয়াতে শো কৰিব, আৰু যদি না আহে আপোনাৰ আগৰবিলাকে দেখুৱাই থাকিব। তো চাওক এতিয়া আমি এইটো মানে চাম নতুনকৈ হিয়াৰিং কৰিছে নেকি। চাওক এইটো মানে ডেট এণ্ড টাইম অফ হিয়াৰিং 9 এপ্ৰিল 19, এইটো কি 9 AM 9 বজাত আছিল। তো প্ৰথমটো যেটো দিছে ইয়াতে মানে আপোনাৰ যোৱা 9 এপ্ৰিলত অলৰেডি হৈ গৈছে। তাৰ কাৰণে আমি প্ৰথমটোই দেখি মানে ক'ব পাৰো যে ইয়াত কোনো ধৰণৰ হিয়াৰিং নাই। কাৰণ যদি আপোনাৰ নতুনকৈ কোনো ধৰণৰ হিয়াৰিংৰ নোটিছ বা হিয়াৰিং শেডিউল হয় তেন্তে আপোনাৰ হেতু প্ৰথমেই দেখাব। তাৰ পিছত আমি আকৌ আপোনালোকক দেখুৱাই আছো। চাওক নম্বৰ 2 সিৰিয়াল নম্বৰ 2 ইয়াতে চাওক ডেট এণ্ড টাইম অফ হিয়াৰিং 25 মাৰ্চ 19, এইটো কি 9 বজাত আছিল। তাৰ পিছত 9 এপ্ৰিলত আছিল, আকৌ এটা 9 এপ্ৰিলত আছিল, এইটো 9 এপ্ৰিলত আছিল। সিৰিয়াল নম্বৰ 6 এইটো 9 এপ্ৰিলত আছিল। গতিকে মানে কি যদি আপোনাৰ নতুনকৈ কোনো হিয়াৰিং শেডিউল হয় তেন্তে হেতু প্ৰথমেই থাকিব। তো আপোনালোকে এনেকৈ মানে মোবাইলৰ যোগেদি নিজে নিজে আপোনাৰ ইয়াৰানাৰ আণ্ডাৰত কোনো ধৰণৰ নোটিছ শেডিউল হৈছে নেকি বা হিয়াৰিং আহিব নেকি বা হিয়াৰিংৰ ডেট পৰিছে নেকি আপোনালোকে নিজে নিজে চাব পাৰিব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, আৰু যদি আমাৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'ত এইখিনিতেই, বাই।